তুই থাকলে সব ঠিক থাকবে। আর চাবাইছো গ্যাস রোস্টাটো আৰু পপকৰ্ণ খাই আছোঁ। বাও কোন আছে চিকাৰত কোন আছে সুপাৰ বহু মানুহ আছে কোন চিকাৰত কোন ল'ব আজি জুবিন মামা জুবিন মামা ল'ব ওকে বাই বাই বাবা রাখ সভ্য দুনিয়ার খেলাই খত ভাল হৈছে ভাল জুবিনে খুব নতুনতা দেখাইছে ভাল কৰিছে কষ্ট কৰিছে চিনেমাখন বহুত সঁচাও কৰিছে ভাল হৈছে অসমীয়া চিনেমা যদি 5ৰ ভিতৰত ৰেটিং দিব যায় কিমান দিব 5 দিম 5 দিব চিনেমাখনৰ আপোনাৰ মানে অভিনয় চবচে কাৰ বেছি ভাল লাগিলে জুবিনৰে ভাল লাগিছে আৰু চিনেমাখনৰ মিউজিক কেনেকুৱা কাহিনী কেনেকুৱা ভাল লাগিছে ডাইৰেকশ্যন ভাল ঠিক আছে থেংক ইউ দুখে ভৰাল এটা সঞ্চাৰো হ'ল কেনেকুৱা লাগিলে চিনেমাখন ভাল লাগিল চিনেমাখনৰ এক্টিং কেনেকুৱা হৈছে চুপাৰ বহুত ভাল লাগিল চাই কেনেকুৱা লাগিলে খুব ভাল কি ভাল লাগিলে চিনেমাখনত জুবিন দাৰ চিনেমা অসমীয়া চিনেমা আৰু ভাল নালাগিব আচ্ছা চিনেমাখনত মানে কেনেকুৱা অসমৰ আৰু দুটা পাৰ্ট দেখুওৱা হৈছে হয় অভাৰঅল গোটেইখিনি ভাল লাগিল অ'কে ঠিক আছে থেংক ইউ বাগানখনে নাই নহয় হাজাৰটা বিজনেছ আছে খাবলৈ ববলৈ সময় নাই যদি মালিক ৰেচন বোনাছ হস্পিটেল সব ঠিক কৰি নিদিয়ে বাগান টোটেল বন্ধ। কেনেকুৱা কওকচোন কেনেকুৱা লাগিলে ভাল লাগিছে ভাল লাগিছে কি ভাল লাগিলে চিনেমাখনত মানে নতুন মানে অসমীয়া চিনেমা ভাবিলে ন নতুন হেৰি চাবলৈ পাইছোঁ যেনেকৈ মানে আমাৰ এনেকৈ মানে মাৰ্কেট গৈ পেলাই বাহিৰলৈ যেনে শ্বুটিং হেৰি হোৱা নাই তেনেকুৱা আমি ভাল নতুন হেৰি চাব পাইছোঁ আৰু তাকে ভাল লাগিছে আৰু আশা কৰোঁ আগলৈ আৰু ভাল হেৰি নহওক এতিয়া কি কৰিব চিকাৰ নিজে আহে ওচৰলৈ মোৰ ওচৰলৈ আহিব মাৰিবলৈ আহিছোঁ মাৰিম। জুবিনাৰ অভিনয় কেনেকুৱা ভাল লাগিছে কিন্তু জুবিন দাক মই প্ৰিফাৰ কৰোঁ তেওঁ ছিংগাৰ হিচাপে বেছি হেৰি লাগে মানে এক্টৰ হিচাপে নহয় তেওঁ গানত তেওঁ বেছি তেনেকৈ ফাৰ্ষ্ট হাফ আৰু ছেকেণ্ড হাফৰ মাজত কিবা ডিফাৰেঞ্চ আছে নেকি কাহিনীখন মানে বৰিং চৰিং এনেকুৱা কিবা আছে নেকি বৰিং লগা নাই চিনেমাখনৰ কাৰিকৰী দিশ কেনেকুৱা VFX কিবা মোৰ হেৰি নাই চিনেমা যিখিনি ভাল দেখিছোঁ তেনেকৈ 5 আউট অফ 5ৰ ভিতৰত কিমান দিব আপুনি 5 দিম 5 ঠিক আছে থেংক ইউ হৈছে চিনেমা ভাল হৈছে চিনেমা কি ক'ব চিকাৰ কেনেকুৱা লাগিলে হে চিকাৰ কেনেকুৱা লাগিলে ভাল লাগিলে কেনেকুৱা পালে দাদা চিকাৰ ভাল হৈছে এক্টিং কেনেকুৱা চিকাৰ চাব লাগে কি ভাল লাগিলে চিনেমাখনত চবে ভাল লাগিছে এনেকুৱাকে চালো আলি মাৰিবা টানি টানি তেহে পৰিব লোবৰ পানী এক্টিং কেনেকুৱা কাহিনী ভাল হৈছে আৰু কেনেকুৱা কাহিনী কেনেকুৱা এক্টিং কেনেকুৱা হৈছে ভাল কি ভাল লাগিলে চিকাৰত চিকাৰ কেনেকুৱা লাগিলে কেনেকুৱা হৈছে চিকাৰত মানে অভিনয় কেনেকুৱা হৈছে কেউ গম নাপায় অষ্টমী ক'ত গ'ল কি হ'ল আমি ক'ত গ'লো কোনেও যাতে গম নাপায়। কাৰিকৰী দিশ কেনেকুৱা VFX কেনেকুৱা হৈছে চিনেমাখনত আপোনাৰ কি ভাল লাগিলে চিনেমাখনত কি ভাল লাগিলে জুবিনৰ এক্টিংটো মানে বহুত ভাল লাগিল অ'কে বহুত ধুনীয়া এক্টিং অ'কে আৰু কাহিনীটো কিবা বেলেগ ধৰণৰ কাহিনীটো অলপ ইউনিক টাইপ হৈছে এনেকুৱা মানে অসমীয়া চিনেমাৰ আপোনাৰ এখন ইউনিক হৈছে ভাল লাগিলে খুব ভাল লাগিলে ঠিক আছে থেংক ইউ Modern, things are not in shape. We need to catch up. ভাল লাগিলে কোন হয় তোমালোক টেৰৰিষ্ট এক্সট্ৰিমিষ্ট কি কৰা তোমালোকে মাৰ্টিন পলক ৰাজেশ চবৰে এড্ৰেছ লাগে মোক। চালে কেনেকুৱা লাগিলে চিকাৰত কি ভাল লাগিলে আপোনাৰ গোটেইখিনিয়ে ভাল লাগিলে জুবিনৰ এক্টিংখিনি ভাল লাগিলে আৰু ভাল হৈছে মুঠতে বস্তুটো মানে কাহিনী মানে সমাজৰ কাৰণে কিবা মেছেজ কিবা সমাজৰ কাৰণে চিটিং কৰিব নালাগে আৰু মানুহৰ কাৰণে ভালকৈ থাকিব লাগে সেইটোৱে ঠিক আছে থেংক ইউ আরে তুই থাকলে সব ঠিক থাকবে। রাখ সভ্য দুনিয়ার খেলা যেন দুনিয়া মই তেনেকুৱাই